নতুন পেঞ্চন নীতি বাতিল কৰক শিক্ষক ঐক্য জিন্দাবাদ শিক্ষক ঐক্য জিন্দাবাদ শিক্ষক ঐক্য জিন্দাবাদ এইবাৰ প্ৰতিবাদত বহিল ৰাজ্যৰ প্ৰাথমিক শিক্ষক সন্মিলনী। NPS বাতিল, ৰাজহুৱা খণ্ডৰ বিদ্যালয় ব্যক্তিগতকৰণ বন্ধ কৰা, নতুন শিক্ষানীতিত গ্ৰহণ কৰা শিক্ষক বিৰোধী সিদ্ধান্ত বাতিল ইত্যাদি কেইবাটাও দাবীৰে গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত উত্তাল প্ৰতিবাদ প্ৰাথমিক শিক্ষক সন্মিলনীৰ। আমাৰ দাবীসমূহ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ এটা বিশেষ দাবী আছিল NPS সকলক GPF কৰা, অৰ্থাৎ নতুন পেঞ্চন নীতি বাহাল শিথিল কৰি GPF আওতালৈ অনা আৰু তেওঁলোকক উচিত মৰ্যাদা দিয়া। বিশেষকৈ আমাৰ যিসকল 2005 চনৰ পৰা শিক্ষক নিযুক্তি হৈছিল, এই নিযুক্তিৰ দিনৰ পৰা তেওঁলোকক NPS শিতানত ৰাখি যথেষ্ট সমস্যাত পেলোৱা হৈছে। বাৰে বাৰে আমি প্ৰায় 42 বাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আৰু অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই NPS বাতিল কৰিব লাগে, GPF আওতালৈ আনিব লাগে, এই আন্দোলনৰ সম্পৰ্কত আমি প্ৰথমলানি কাৰ্যসূচী যোৱা 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা আমি ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি স্বাক্ষৰ প্ৰদান কৰিছোঁ। এই প্ৰদানত আমি আভাস পোৱা নাই তেওঁলোকে যে আমাক কিছু আগবঢ়াই নিছে বা কাম কৰিব। সেই হেতুকে আমি দ্বিতীয় পৰ্যায়ৰ আমাৰ আন্দোলন আজিৰ দিনটোত আমি বিশেষকৈ 20 ছেপ্টেম্বৰ তাৰিখে আমি এই আন্দোলন 1 ঘণ্টীয়া কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচী আমি বিদ্যালয় ক্ষতি কৰা নাই, আমি মাত্ৰ এজন শিক্ষক আহি ইয়াত অৱতীৰ্ণ হৈ অংশগ্ৰহণ কৰিছোঁ। আৰু এই মূল দাবীটোৱে হ'ল যে NPSক GPF কৰা আৰু নতুন পেঞ্চন নীতি বাতিল কৰিব লাগে আৰু পুৰণা পেঞ্চন নীতি বাহাল ৰাখিব লাগে, এইটোৱে আমাৰ প্ৰধান দাবী। লগতে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 2007 চনৰ যি আৰম্ভণি মতে আমাৰ যি দৰমহা, সেই দৰমহা আমাৰ প্ৰধান শিক্ষকসকলক 7,800 ইতিমধ্যে ইছ্যু হৈছিলে আৰু গ্ৰেজুৱেট শিক্ষকসকলৰ 7,800 ইতিমধ্যে দিছিলে। তেওঁলোকক 18 মাহ দিয়াৰ পিছত 7,400লৈ তেওঁলোকে তললৈ আনিলে। সেই হেতুকে আমাৰ প্ৰাপ্য যিখিনি শিক্ষকৰ যিখিনি পাৰিতোষিক বা দৰমহা, সেইখিনি তেওঁলোকে চৰকাৰে কৰ্তন কৰিছে। সেই হেতুকে আমাৰ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই এই আন্দোলন কাৰ্যসূচী হাতত লৈ আছে। এই কাৰ্যসূচী পুনৰ যদি আজি এই কাৰ্যসূচী আমাৰ কিছু সফল নাপাওঁ, আমি অহা 15 অক্টোবৰ তাৰিখে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যক্ৰমিকাৰ লগত সহযোগিতা ৰাখি অসম শিক্ষা সঞ্চালকালয় কাৰ্যালয়ত আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। এবাৰ জনপ্ৰতিনিধি হৈ আমৃত্যু পেঞ্চন লাভ কৰা দেশৰ শিক্ষক আৰু চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনক লৈ চৰকাৰৰ দুমুখীয়া চৰিত্ৰৰ বিৰোধিতা প্ৰাথমিক শিক্ষকসকলৰ। তেওঁলোকৰ দাবীসমূহ মানি নল'লে প্ৰয়োজনত এই প্ৰতিবাদ দিল্লীলৈকে আগবঢ়াই নিয়াৰ হুংকাৰ শিক্ষক সমাজৰ। গোলাঘাটৰ পৰা মৃদুল গোস্বামী ৰিপৰ্ট, নিউজ 5।